প্ৰিয় দৰ্শক, মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ 34 নং উত্তৰায়বুৰী সমষ্টিৰ অন্তৰ্গত ভান্ডাৰা গাঁও পঞ্চায়তৰ 5 নম্বৰ জামদহা। 5 নম্বৰ জামদহাৰ যি ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা, কেমেৰামেন সতীৰ্থ দেখাব, আপোনালোকক চাওক দেখাব। এই ৰাস্তাৰ কিন্তু খোজ করার উপযোগী নাই, কিন্তু এই রাস্তারে মানুষ যাতায়াত করে। কি বিধায়ক কি পঞ্চায়েতের প্রতিনিধি, সরকারের আমোলা বিষয়া এই রাস্তাত নাই কোনো নজর। আজিলৈকে এই রাস্তাত কি জানি এক পাচি মাটিও পড়া নাই। এই রাস্তারে স্কুলের ছাত্র ছাত্রী, কলেজের ছাত্র ছাত্রী, এই গাঁৱৰ রাইজে অহা যোৱা কৰে। আৰু বিশেষকৈ কৃষিজীৱী মানুহে যিবিলাক কৃষি উপাৰ্জিত সামগ্ৰী বজাৰত লৈ যোৱাৰ কিন্তু একমাত্ৰ ৰাস্তা হ'ল এই ৰাস্তাখন। 5 নম্বৰ জামদহৰ ৰাস্তা। 5 নম্বৰ দিয়ে আপোনাৰ নদিয়া পাৰা হৈ বিজনী যাব পাৰে, আকৌ কাজদহা হৈ বিজনী মানিকপুৰ সকলো ঠাইত যাব পাৰে। স্থানীয় বিধায়ক কিন্তু এই ৰাস্তাৰে MLA LEDৰ ফাণ্ড হওক, বহু ধৰণৰ চৰকাৰী ফাণ্ড আছে, ফাণ্ডবিলাক কিন্তু এতিয়ালৈ কিন্তু ইয়াতে কিন্তু পৰা নাই। হয়তো কেমেৰামেন দেখাব, চাওক ৰাস্তাৰ দৃশ্য আপোনালোকক দেখাই আছো। প্ৰিয় দৰ্শক, মোৰ লগত এই গাঁৱৰ এজন সচেতন ব্যক্তি উপস্থিত আছে। কওকচোন, আপোনালোকে এই ৰাস্তাৰে যাতায়াত কৰি আছে? রাস্তাটা একদম বেয়া হয়ে আছে, চলবাই না পারুম আর রাস্তাটো না, মানে রাস্তাটা অলপ ভাল করে দিয়ে দয়া করে ভাল করে দিলে আমার ভালো হয় সুবিধা চলবার কারণে আর কি। আপোনালোকৰ গাঁৱত MLA আপোনালোকৰ নাম শুনিছে কি জানি, আব্দুল বাতেন খন্দকাৰ আপোনালোকৰ গাঁৱত আহিছিল নেকি কোনোবা? আপোনালোকৰ আইসেই নাই বাবা, আর কি কবা, সরকারে কব এতিয়া জানাবা লাগবো রাস্তাটা অলপ বেয়া হয়ে আছে, মানে চলাফের স্কুলের ছাত্র মাত্র খুব একটা অসুবিধা। ইনি আবদার করে আছো, মানে রাস্তাটা ক্লিয়ার করে দিবে লাগে আর কি, সকলের সুবিধা কারণে। হয় প্ৰিয় দৰ্শক, আপোনালোকে স্থানীয় ৰাইজৰ মন্তব্য শুনিলে। এই গাঁওখনত এতিয়ালৈকে স্থানীয় বিধায়ক 4 বছৰ পাৰ হ'ল, 5 বছৰ প্ৰায় হ'ব, 26ত নিৰ্বাচন। বিধায়কগৰাকী এই গাঁৱতে এতিয়ালৈকে পদাৰ্পণ কৰা নাই। এই বিধায়কখন আকৌ বিধায়ক হোৱাৰ সপোন দেখিছে। সমষ্টি ডেলিমিটেড হোৱাৰ পিছত চিজনগ্ৰাম সমষ্টিৰ পৰা তেওঁ বিধায়ক হ'ব। সেইবাবে এই যিবিলাক পূৰ্বৰ 34 নং উত্তৰায়বুৰী সমষ্টিৰ যিবিলাক গাঁও আছিল, এতিয়া কাটি গৈছে। সেই গাঁওবিলাকক এতিয়ালৈকে কোনো কাম বন কৰা নাই। বিধায়কগৰাকী, আপুনি এই সমষ্টিৰ এতিয়ালৈকে বিধায়ক হৈ আছে, আপুনি গাঁওখন ভিজিট কৰক আৰু পাৰিলে আপোনাৰ ফাণ্ড হওক, চৰকাৰৰ পৰা হওক, আপুনি ৰাস্তাবিলাকৰ মেৰামতি কৰি দিয়ক। যিটো এই ৰাস্তা দি কৃষিজীৱী মানুহ হওক, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, সকলো ধৰণৰ মানুহ কিন্তু এই ৰাস্তাৰে কিন্তু অহা যোৱা কৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ পেজটো ফ'ল' কৰিব।